ধৰ্ম স্থাপনৰ হেতু প্ৰভু নাৰায়ণে যুগে যুগে অৱতাৰ ধৰে নৃসিংহ ৰূপ ধৰি হৰি হিৰণ্যকশিপুক বধি প্ৰহ্লাদক উদ্ধাৰ জন্ম লৈলে পৰম ভক্ত প্ৰহ্লাদ কুমাৰে ৰাম ৰাম তুমি আহি লৈলা পুত্ৰ বুলিলা বচন জানিলো মোৰ হাতে মৰিবা কমন এহি বুলি দৈত্যৰাজে সৈন্য কমাতিলে বিষ্ণু ভক্ত প্ৰহ্লাদক নানা শাস্তি দিলে হৰি বল কৃষ্ণ
দৈত্যৰাজে প্ৰহ্লাদক নানা শাস্তি দিলে তথাপি প্ৰহ্লাদে হৰি ভকতি নেৰিলে সৈন্যগণে ভাগৰি পৰিল নোৱাৰিব দিব পুত্ৰ দৈত্যেন্দ্ৰ কহিল সুধে হৰি দৈত্যৰাজে পুত্ৰ কপুচন্দ দেখো আইদে তোৰ হৰি কৈত আচন্দ এই ৰাম সভাগৃহ মাজে প্ৰভু জগজন স্বামী স্ফটিকৰ স্তম্ভতে দেখো আমি ভকতৰ বাক্য মানি প্ৰভু দেৱ হৰি স্তম্ভ দেৱে কত হইলে নৃসিংহৰ মুখ ধৰি ৰাম ৰাম স্তম্ভ দেৱে কত হইলে প্ৰভু দেৱ হৰি হিয়া বিদাৰিলে দৈত্য নৃসিংহ ৰূপ ধৰি কৃষ্ণ হৰি ও ৰাম কৃষ্ণ কৃষ্ণ ও হৰি ও ৰাম পঞ্চজন্য আঞ্চলিক শাখাৰ মিতালী বৰুৱা দলটি